Hello everyone, welcome back to my YouTube channel. Ajir video tut moi aponok dekhuam eta recipe. Moi aji asolote bonam payokh narikolor hoite moi payokh bonam. Bhabilu aponokoku dekhuao moinu keneke banaisu aru payokh tu hokoloe bonai khai tothapi bhabilu narikolor hoite jodi khwa na aponoke try kori saw paribo. Tetele bolok aji video tu arambho koru. কেৰাহীত প্ৰথমতে 1 লিটাৰ গাখীৰ মই ভালদৰে অলপ গৰম কৰি লৈছো উতলাই লৈছো আৰু আধা গাখীৰ মই উঠাই থৈ দিছো আৰু এইখিনি গাখীৰৰ লগত অলপ পানী মিহলাই মই অকমান আকৌ গৰম হ'বলৈ দিম গাখীৰখিনিৰ লগত পানী মিহলাই গাখীৰখিনি অলপ পাতল কৰি লৈছো কাৰণ চাউলখিনি সিজিবৰ কাৰণে অলপ ভালকৈ উতলাব লাগিব সেই কাৰণে আধা গাখীৰ মই কমাই থৈ দিছো গাখীৰখিনি পিছত দিব লাগিব আৰু এয়া জহা চাউল লৈছো মই এক টেমা ডাঙৰ কাপে 2 কাপ হ'ব আৰু চাউলখিনি প্ৰায় 3-4 ঘণ্টা মান মই আগতেই তিয়াই থৈ দিছো কাৰণ তিয়াই থলে চাউলখিনি সিজাত সহায় হয় ভাল হয় আৰু এতিয়া এনেকৈ দিলে চাউলখিনি ধুনীয়াকৈ ভাঙি গৈছে গাইস এয়া গাখীৰখিনি উতলাৰ লগে লগে মই চাউলখিনি দি দিছো কিসমিস আৰু কাজু খিনিও মই আগতে তিয়াই থৈ দিছিলো এইখিনি আপোনালোকে ইচ্ছা কৰিলে ফ্ৰাই কৰি ল'ব পাৰে ঘিউত অপচনেল হয় কিন্তু মই ফ্ৰাই কৰি নলও কাৰণে আগতে ভিজাই থৈ দিছো আৰু এয়া চাউল আৰু গাখীৰ ধুনীয়াকৈ উতলি আছে আৰু এনেদৰে হেতাৰে লাহে লাহে লৰাই থাকিব লাগিব নহলে তলত লাগি যাব পাৰে আৰু এনেদৰে আমি কিছু সময় লৰাই থাকিম গাইস পায়কখিনি মই জুইত বনাইছো কেৰাহীত আৰু এয়া মই গৰুৰ গাখীৰ লৈছো আপোনালোকে প্ৰয়োজন অনুসৰি পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰে পায়ক বিভিন্ন ধৰণেৰে বনাব পাৰি পাউডাৰ গাখীৰ তাৰ পিছতে আমুল বা কনডেন্স মিল্ক যোনে যেনেকৈ ইচ্ছা কৰে তেনেকৈ পায়ক বনায় এয়া চাউল ধুনীয়াকৈ চাউল আৰু গাখীৰখিনি উতলি আছে আৰু এনেদৰে 15-20 মিনিট সময় উতলিবলৈ দিব লাগিব কাৰণ চাউলখিনি ভালদৰে সিজিব লাগিব ভাঙি যাব লাগিব প্ৰথমতে দিয়া গাখীৰ আৰু পানীখিনি কমি গৈ পায়কখিনি দেখিবলৈ এনেকুৱা হৈছে কিন্তু চাউলখিনি সম্পূৰ্ণকৈ ভাঙি যোৱা নাই এই কাৰণে ইয়াতে মই আকৌ অকমান গৰম পানী মিহলাই চাউলখিনি সিজিবৰ কাৰণে আকৌ কিছু সময় উতলাই লম পানী দি আকৌ মই হেতাৰে এনেদৰে লাহে লাহে লৰাই আছো কাৰণ চাউলখিনি ভাঙি যাব লাগিব তেহে পায়কখিনি খাবলৈ ভাল হ'ব কাৰণ পায়কৰ চাউল যদি ভাঙি না যায় গুট হৈ থাকে ভাতৰ নিচিনা তেতিয়াহলে পায়ক খাবলৈ ভাল নহয় খাবলৈ সোৱাদ নহব আৰু এতিয়া মই কাজু আৰু কিসমিসখিনি দি দিম নাৰিকলখিনি পায়কখিনি নুমুৱাৰ 15 মিনিট মান আগতে এড কৰিব নহলে নাৰিকলখিনি কেঁচা হৈ থাকিব পাৰে খোৱাৰ সময়ত কেঁচা লাগিব পাৰে সেই কাৰণে নাৰিকলখিনি ভালদৰে বইল হ'বৰ কাৰণে পায়কখিনি নুমুৱাৰ 15 মিনিট মান আগতে আমি নাৰিকলখিনি এড কৰিছো আৰু চাওক এয়া ধুনীয়াকৈ গুটিখিনি গুট লাগিছে আৰু চাউলখিনিও ভাঙি মিহি হৈছে গাইস মই কৈছিলো আপোনালোকক যে মই নাৰিকলৰ হৈতে বনাম স্পেশালি নাৰিকলৰ হৈতে বনাম আজি জহা চাউলৰ পায়ক কিন্তু কি হল নাৰিকল মই দিলো নাৰিকল দিয়ে বনালো কিন্তু নাৰিকল এড কৰা যিখিনি মানে ভিডিও কৰিছিলো মই এই ভিডিওখিনি নহল মানে নাজানো কিয় কেমেৰাটো অফ হৈ থাকিলে নে কি হল এই ভিডিওখিনি নহল আৰু পিছতহে মই গম পালো যে ভিডিওখিনি হোৱা নাই তো এই কাৰণে মই দেখাব নোৱাৰিলো আপোনালোকক দেখাব নোৱাৰিম আৰু সেই কাৰণে মোৰ বেয়া লাগিছে কিন্তু মই নাৰিকলখিনি এড কৰিছো এটা নাৰিকলৰ এফাল নাৰিকল সম্পূৰ্ণ নাৰিকল লোৱা নাই কিন্তু যদি পায়কৰ পৰিমাণটো বেছি হয় চাউলৰ পৰিমাণ বেছি হয় তেতিয়াহলে আপোনালোকে সম্পূৰ্ণ এটা নাৰিকল ল'ব পাৰিব কিন্তু মই এটা নাৰিকলৰ এফাল মই ৰুকি মিহি কৰি লৈছিলো মিহি কৰি তেনেকৈ মই দি দিছো পায়কত কিন্তু দেখুৱাব নোৱাৰিলো বেয়া লাগিছে কিন্তু আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব চেনিয়ে হৈছে পায়কৰ মেইন বস্তু এতিয়া আমি ইয়াতে চেনি এড কৰিলো চেনি আপোনালোকে ইচ্ছা অনুযায়ী যোনে যেনেকৈ যিমান পৰিমাণত ভাল পায় তেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যদি চেনি নাখায় তেনেহলে তেওঁলোকে গুড় ব্যৱহাৰ কৰিব পাৰে
গুড় ব্যৱহাৰ কৰিলেও পায়স খাবলৈ ভাল লগা হয়, বেলেগ এটা সোৱাদ হয় পায়সৰ, কিন্তু মই চেনিয়ে ব্যৱহাৰ কৰিছোঁ। আৰু শেষত মই যিখিনি গাখীৰ প্ৰথমতে উঠাই থৈ দিছিলোঁ সেই গাখীৰখিনি ইয়াতে এড কৰিম। গোটেইখিনি গাখীৰ এড কৰি দিছোঁ আৰু এতিয়া আকৌ একোতল আহিবলৈ দিম পায়সখিনিৰ, আৰু আমাৰ পায়সখিনি ৰেডি হৈ যাব। আৰু এতিয়া মই ইয়াতে তেজপাত কেইখিলামান এড কৰিছোঁ। গাইজ, এয়া আমাৰ পায়স অলমষ্ট হৈছে, কাৰণ গাখীৰখিনি ধুনীয়াকৈ কম হৈ শুহি গৈছে, আৰু চাওক এয়া চাউলখিনিও ধুনীয়াকৈ ভাঙি গ্ৰেভি টাইপ হৈছে। এয়া আমাৰ পায়স ৰেডি। পায়সখিনি মই জুইৰ পৰা নমাই থলোঁ, আৰু চাওক এয়া পায়সখিনি দেখিবলৈ কি ধুনীয়া হৈছে। চাউলখিনি ধুনীয়াকৈ ভাঙি গৈছে, আৰু মই এনেদৰে নমাইছোঁ এইখিনি জোখতে, আৰু এনেদৰে খাবলৈ বহুতেই টেষ্টি হয় পায়স। আৰু আপোনালোকে যদি এনেদৰে ট্ৰাই কৰা নাই তেতিয়াহ'লে এনেদৰে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুতেই ভাল লগা হয়। এইটোৱে আছিলে আজিৰ ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে মোৰ নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।